স্বাগতম জনাইছো সম্পূৰ্ণাস ব্লগৰ আন এটি ভিডিঅ'লে। আজি আমি কলে ওলাইছো দেখুৱাম বাৰু আপোনালোকক আমাৰ বদমাছজনীয়ে কেনেকৈ দৌৰি ফুৰিছে। ধুনু এফালে যোৱা, আনো ক'ত যোৱা নো? আপুনি ক'ত যোৱা? এফালে চোৱাচোন তুমি। বাবা মোলৈ চোৱা, বাবা আহা এই ৰাস্তাটোৱেদি। আমি এতিয়া গৈ আছোঁ তিনিচুকীয়ালৈ। ভিডিঅ'টো চাই যাব আপোনালোকে। আমি সৰুদা আৰু খুৰীৰ লগত গৈ আছোঁ বজাৰলৈ। দেখাম বাৰু কেতিয়াবা আপোনালোকক, খুৰীহঁতৰ লগতো চিনাকি কৰাই দিম। পৰিৱেশটো চাওকচোন আপোনালোকে, ইমান ধুনীয়া এটা সেউজীয়া পৰিৱেশ। পৰিৱেশটো দেখিলে সঁচাকৈ মনটো ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু পৰিৱেশটো জনাবচোন কমেণ্ট বক্সত। আমি এতিয়া লাইট কিনিবৰ কাৰণে দোকানত সোমাইছিলোঁ। বৰ ভিৰ দোকানবোৰ আজি। আমি এতিয়া তিনিচুকীয়াৰ পৰা পালোহি। দি দিয়া চোন ফাৰ্ষ্টটো দেখাই ফাৰ্ষ্ট। এতিয়া সন্ধিয়া হ'ল, গা চা ধুই মেলি আজৰি হৈ এতিয়া ধূপ চাকি জ্বলাই লওঁ। কেনেকৈনো আমি আজি পূজা কৰোঁ তাকে দেখুৱাম আপোনালোকক। শৰণ কৰিলো হাৰ পুৰু
তম পৰম পুৰুষ পৰম আনন্দ স্বামী তজুপাদ পদ্ম মকৰন্দ আহে শৰণে পহিলো আমি প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পপন জনতা ৰণ তুমি বজাই দিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।